Hello guys, welcome back to my YouTube channel. মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈছো। আজি ভিডিওতে বিষয়ে আপোনালোকক কম যে পাঞ্জাব নেশ্যনেল বেংকত আপোনাৰ কোনটো মোবাইল নম্বৰ লিংক হৈ আছে, আপুনি কেনেকৈ আপোনাৰ মোবাইলৰ পৰা অনলাইন চেক কৰিব পাৰিব। আজি ভিডিওতে সকলো আলোচনা কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিওৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব আৰু ইয়াতে আপুনি টাইপ কৰিব ক্ৰম ব্ৰাউজাৰত PNB আপুনি টাইপ কৰিব। PNB আপুনি টাইপ কৰা হোৱাৰ পিছত আপুনি এইটো সাৰ্চ কৰি দিব। সাৰ্চ কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত চাবলৈ পাইছে প্ৰথমতে এইটো আহি গৈছে www.pnbindia.in দেখিবলৈ পাইছে। আপুনি ইয়াতে ক্লিক কৰিব। প্ৰথমত ক্লিক কৰা হোৱাৰ পিছত আপুনি ৰাইট সাইডত ওপৰত চাবলৈ পাইছে ইয়াত দিয়া আছে ই-বেংকিং। আপুনি ই-বেংকিঙত আপুনি ক্লিক কৰিব। ই-বেংকিঙত ক্লিক কৰাৰ পিছত আপুনি ৰিটেইল ইণ্টাৰনেট বেংকিঙত আপুনি ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পিছত ইয়াত আপোনাৰ ইউজাৰ আইডি দেখিবলৈ পাইছে। ইয়াত আপোনাৰ ইউজাৰ আইডিটো এণ্টাৰ কৰিবলৈ আহিছে। ইয়াত আপোনাৰ ইউজাৰ আইডিটো আপুনি এণ্টাৰ কৰি ল'ব। ইউজাৰ আইডিটো এণ্টাৰ কৰা হোৱাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে ইয়াত দিয়া আছে কণ্টিনিউ দিয়া আছে। আপুনি কণ্টিনিউত আপুনি ক্লিক কৰিব। কণ্টিনিউত আপুনি ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা ওপেন হ'ব। তাৰপিছত আপুনি চাবলৈ পাইছে ইয়াত আপোনাৰ পাছপৰ্টটো আপোনাৰ নেট বেংকিঙৰ পাছপৰ্টটো এণ্টাৰ কৰিবলৈ আহিছে। ইয়াত আপোনাৰ নেট বেংকিঙৰ পাছপৰ্টটো এণ্টাৰ কৰা হোৱাৰ পিছত আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত ইণ্টাৰনেট বেংকিংটো ওপেন হৈ যাব। তাৰপিছত আপুনি পাৰ্চনেল ছেটিংছ চাবলৈ পাইছে ৰাইট ছাইডৰ ওপৰত আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পিছত প্ৰথমত দেখিবলৈ পাইছে 3 নম্বৰ অপশ্যনটো দিয়া আছে ভিউ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। আপুনি ভিউ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপুনি ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পিছত আপুনি চাবলৈ পাইছে ওপৰত দেখুৱাই দিছে ইয়াত ভিউ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। তাৰ ছাইডত আপোনাৰ কাষ্টমাৰ আইডিটো দিয়া আছে, মানে আপোনাৰ ইউজাৰ আইডিটো। তাৰ তলতো আপোনাৰ ইউজাৰ আইডি দিয়া আছে। তাৰপিছত একাউণ্ট লিংক এনেকুৱা দিয়া আছে। আপোনাৰ একাউণ্টটো চাবলৈ পাব ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো। তাৰ ছাইডত চাবলৈ পাইছে মোবাইল নম্বৰ, যোনটো মোবাইল নম্বৰ আপোনাৰ আপোনাৰ PNB একাউণ্টৰ সৈতে লিংক হৈ থাকিব সেইটো মোবাইল নম্বৰ ইয়াত এনেকুৱা শ্ব' কৰিব। এইটো মোৰ মোবাইল নম্বৰটো এনেকুৱা শ্ব' কৰিছে। তো ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।